আমি প্ৰত্যেকেই জুবিন দাক জানো, কিন্তু আজি আমি সেইজন জুবিন দাক বিচাৰিব চেষ্টা কৰিম যিজনে মায়াবিনী লিখিছিল, যিজনে ৰৈ ৰৈ বিনালে লিখিছিল, যিজনে মা এলবামত কেতিয়াবাৰ দৰে চং লিখিছিল, যিজনে আউসীৰ জোনমোৰ লিখিছিল। আমি সেইজন জুবিন দাক বিচাৰিব চেষ্টা কৰিম। তেওঁ কেৱল এজন যে কণ্ঠ ভাল, সুৰ ভাল, কেৱল সেইটোৱে নাছিল। তেওঁৰ অধ্যয়ন, তেওঁৰ জ্ঞান, তেওঁৰ লিৰিক্সত গম পোৱা যায়। তেওঁৰ একোটা গানত যিটো স্পষ্টীকৰণ দিয়ে, গানৰ তেওঁৰ যিটো দৃঢ়তা, গানৰ প্ৰকাশ ভংগী, এই সকলোতে আমি জুবিন দাজনক জানো, জুবিন দাজনক আমি বিচাৰি পাওঁ। প্ৰত্যেকটো গানতে তেওঁ এবাৰ কৈ থৈ গৈছিল যে মই লিখা গানৰ ভিতৰত, মই বনোৱা গানৰ ভিতৰত, মোৰ সৃষ্টিৰ ভিতৰত ৰৈ ৰৈ বিনালে এটা অতি কঠিন আৰু অতি টান গান। সেই ৰৈ ৰৈ বিনালে গীতটোত তেওঁ লিখিছিল, অহোৰাত্ৰি অনাবিল স্বপ্ন প্ৰতাৰিত, বাস্তৱ মোৰ কাষত ক্ৰুন্দন বৰষিত। এনেকুৱা ধৰণৰ লিৰিক্স ভাবিলে কিবা বুকুখন কম্পিত হৈ উঠে।